জুবিন গাৰ্গক লৈ বেপাৰ আৰম্ভ মৰ্মিতা মিত্ৰৰ। বংগৰ গায়িকা মৰ্মিতা মিত্ৰ জুবিন গাৰ্গৰ গীত গাই ভাইৰেল হৈছিল অসমত। এতিয়া অসমৰ প্ৰায়ভাগ মানুহেই তেওঁক চিনি পায়। উজনিৰ পৰা নামনি প্ৰায় সকলো জিলাতেই গীত পৰিৱেশন কৰিছে মৰ্মিতাই। তেওঁৰ অনুষ্ঠানবোৰ সকলোৰে প্ৰায় পচন্দ হয়। নিজকে অসমীয়া বোৱাৰী হিচাপে পৰিচয় দি ভাল পায় তেওঁ। অসমৰ ৰীতি নীতি কলা সংস্কৃতি আঁকোৱালি ল'বলৈ আপ্ৰাণ চেষ্টা তেওঁৰ। জুবিন গাৰ্গক তেওঁ ভগৱান মানিছিল। কথাটো তেওঁ নিজেই জনাইছে বহুবাৰ। জুবিন গাৰ্গৰ মৃত্যুৰ পিছত ভাঙি পৰিছিল তেওঁ। নিজৰ দুখন হাততেই জুবিন গাৰ্গৰ নামৰ টেটু বনাই লৈছে তেওঁ। পিছে সমালোচনাই যেন তেওঁৰ পিছ নেৰে। জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলিত তেওঁ নাহৰ নামৰ এটি গীত ৰিলিজ কৰিছে, যিটো লৈ সামাজিক মাধ্যমত বহুত সমালোচনা হৈছে। বহুতে লিখিছে জুবিন গাৰ্গৰ নাম লৈ বেপাৰ আৰম্ভ কৰিছে মৰ্মিতাই। তেওঁ হেনো জুবিন গাৰ্গৰ ন্যায়ৰ বাবে কোনোদিন মাত মতা নাই আৰু এতিয়া বিহু অহা বাবেই জুবিন গাৰ্গৰ নাম লৈ তেওঁ গীত ৰিলিজ কৰিছে। পিছে আপোনালোকৰ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলিত মৰ্মিতা মিত্ৰই গীত ৰিলিজ কৰা বিষয়টো কেনেকুৱা লাগিছে জনাব। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।